এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মোটিভেশ্যন, সকলোতকৈ ডাঙৰ প্ৰেৰণা কি? যিয়ে আপোনাক যিকোনো কাম কৰিবলৈ বাধ্য কৰাই দিব। এনেকুৱা কি বস্তু আছে যিয়ে আপোনাৰ ভিতৰত এনেধৰণে শক্তি যোগাব যে আপুনি যিকোনো পৰিস্থিতিতে যিকোনো কাম কৰিবলৈ বাধ্য হৈ যাব? আচলতে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মোটিভেশ্যনটো হয় কি? টকা পইচা, মান সন্মান নে ব্ৰেকআপ? নহয়, এইবোৰ একোৱেই নহয়। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মোটিভেশ্যনটোৱে হৈছে পৰিস্থিতি, চিটুৱেশ্যন। আপোনাৰ চিটুৱেশ্যন, আপোনাৰ ফেমিলি চিটুৱেশ্যন। আৰু এই পৃথিৱীত পৰিস্থিতিতকৈ ডাঙৰ মোটিভেশ্যন একোৱেই হ'ব নোৱাৰে। পৰিস্থিতিয়ে আপোনাক যিটো কৰিবলৈ বাধ্য কৰাই দিয়ে, পৃথিৱীৰ কোনো শক্তিয়ে বাধ্য কৰাব নোৱাৰে। টকাৰ লোভে আপোনাক সেইটো কৰাব নোৱাৰে, টকাৰ অভাৱে আপোনাক যিটো কৰিবলৈ বাধ্য কৰে। আপোনাৰ হয়তো মন যায় কেতিয়াবা কিবা এটা দামী বস্তু কিনিবলৈ, কিন্তু টকাৰ অভাৱত কিনিব নোৱাৰে। আপোনাৰ হয়তো মন যায় কেতিয়াবা এখন দামী ৰেষ্টুৰেণ্টত গৈ কিবা এটা ভাল বস্তু খাবলৈ, কিন্তু টকাৰ অভাৱৰ বাবে আপুনি ৰখি যাব লগা হয়। মোবাইলটো অন কৰিলেই বিভিন্ন ধৰণৰ দামী দামী সামগ্ৰী, কোনটো ল'ম লাগে, কিন্তু আমি মাত্ৰ ছবি চাওঁতেই কিনিবলৈ সাহস নহয়। আপোনাৰ ফ্ৰেণ্ডবিলাকে যেতিয়া দামী দামী বস্তু কিনে, তেতিয়া হয়তো আপোনাৰো মন যায় সেই দামী দামী বস্তুবোৰ কিনিবলৈ, কিন্তু আপোনাৰ হাতত টকা নাই। আপোনাৰো মন যায় লাইফটো এনজয় কৰিব, কিন্তু আপোনাৰ পৰিস্থিতি বেয়া। বৰ্তমান আপোনাৰ পৰিস্থিতি বেয়া, আপোনাৰ হাতত পইচা নাই। আমাৰ বহুতৰে কিছুমান পেৰেণ্টছে দিনে ৰাতিয়ে কষ্ট কৰে নিজৰ ঘৰখন চলাব। তেওঁলোকৰ শৰীৰ মন দুৰ্বল হৈ যায়, দিনটো বহু মানুহৰ কথা শুনিব লগা হয়, তথাপিতো কাম কৰে। ভাগৰত কষ্টত শৰীৰ মন দুৰ্বল হৈ চুৰমাৰ হৈ যায়, তথাপিতো কাম কৰিবলৈ বাধ্য। কিহে বাধ্য কৰাই তেওঁলোকক কাম কৰিব? ইমান কষ্টত, ইমান দুখ ভাগৰত মানুহৰ কথা শুনি কাম কৰিবলৈ বাধ্য হৈ যায় কিয়? কাৰণ পৰিস্থিতিয়ে বাধ্য কৰে, চিটুৱেশ্যন, ফেমিলি চিটুৱেশ্যন। পেৰেণ্টছসকলে এইটোৱেই ভাবে যে আমি যদি কাম নকৰোঁ, কষ্ট নকৰোঁ, তেনেহ'লে ঘৰখন চলিব কেনে? ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব কেনে? আপুনি যেতিয়া নিজৰ ফ্ৰেণ্ডসকলৰ লগত কোনোবা এটা পাৰ্টিলৈ যায় আৰু পাৰ্টিত গৈ দেখে যে আপোনাৰ কাপোৰযোৰেই সকলোতকৈ বেয়া, তেতিয়া হয়তো মনত এটা লাজ ভাৱ এটা যে মোৰেই কাপোৰযোৰ এই পাৰ্টিত সকলোতকৈ বেয়া। আপুনি যেতিয়া পাৰ্টিত দেখে যে ডাঙৰ ডাঙৰ টকা থকা মানুহবোৰক যি ধৰণে সন্মানেৰে মতা হয়, যি ধৰণে গুৰুত্ব প্ৰদান কৰা হয়, তেওঁলোকৰ লগত কথা পাতিবলৈ মানুহে ইচ্ছা প্ৰকাশ কৰে, আপোনাৰ চাগে তেতিয়া মনলৈ আহে যে মোৰ লগতো যদি কোনোবাই এনেধৰণে কথা পাতিলে হয়, মোকো যদি সন্মান কৰিলে হয়, মোকো যদি গুৰুত্ব দিলে, দিব, আপোনাকো গুৰুত্ব দিব। কেতিয়া দিব? যেতিয়া আপোনাৰ টকা হ'ব, যেতিয়া আপোনাৰ নাম হ'ব। আৰু আপোনাৰ নাম কেতিয়া হ'ব? যেতিয়া আপোনাৰ কাম ভাল হ'ব। গতিকে কাম এনেকুৱা কৰক যাতে আপোনাৰ নাম ভাল হৈ যায়, আৰু নাম এনেকুৱা কৰক যাতে আপোনাৰ নাম শুনাৰ লগে লগে আপোনাৰ কাম হৈ যায়। আৰু এই পৃথিৱীত এইটোৱে সত্য যে যি মানুহৰ টকা আছে সেই মানুহৰে সন্মান আছে। কাৰণ আজিকালি জ্ঞানৰ ভিত্তিত মানুহক সন্মান কৰা নহয়, আজিকালি টকাৰ ভিত্তিত মানুহক সন্মান কৰা। আপোনাৰ লাগিলে যিমানেই জ্ঞান বেছি নাথাকক কিয়, আপোনাক মানুহে সন্মান নকৰে। কিন্তু আপোনাৰ যদি টকা আছে, তেনেহ'লে আপুনি নিশ্চয় সন্মানৰ যোগ্য। গতিকে কোনোবা মানুহে যদি আপোনাৰ চিটুৱেশ্যনক লৈ, আপোনাৰ পৰিস্থিতিক লৈ আপোনাক হাঁহে, আপোনাক ঠাট্টা কৰে, আপোনাৰ পৰিস্থিতিক লৈ যদি কোনোবা মানুহে আপোনাক দুটা টান কথা শুনাই দিয়ে, নিশ্চয় খং উঠে, সকলোৰে খং উঠে। আপোনাৰো খং উঠিব, সকলোৰে খং উঠে। কিন্তু সেই খঙক আপুনি তৰ্ক কৰি বা কাজিয়া কৰি আপুনি শেষ নকৰিব। সেই খঙৰ এনাৰ্জিক আপুনি আপোনাৰ কামত লগাই দিয়ক। আপুনি নিজৰ পৰিস্থিতিক সলনি কৰিবলৈ চেষ্টা কৰক। আৰু আপুনি বহুত সৌভাগ্যৱান যদি আপোনাৰ হাতত একোৱেই নাই, কাৰণ আপোনাৰ হেৰুৱাব লগা একো নাই। যি আছে বৰ্তমান পাবলৈ চেষ্টা কৰিব। আৰু সেই মানুহৰ সন্মান সকলোতকৈ বেছি হয় যি মানুহে মাটিৰ পৰা আকাশলৈ যায়। অৰ্থাৎ যি মানুহৰ একো নথকাৰ পৰা আৰম্ভ কৰি কিবা এটা হয়গৈ, সেই মানুহক বেছি গুৰুত্ব দিয়া হয় আৰু বেছি সন্মান কৰা হয়। গতিকে আপুনি বহুত সৌভাগ্যৱান যদি আপোনাৰ হাতত বৰ্তমান একোৱেই নাই। গতিকে চেষ্টা কৰক আপুনি নিজৰ পৰিস্থিতিক সলনি কৰিব। কাৰণ পৰিস্থিতিয়ে এনেকুৱা এটা প্ৰেৰণা, এনেকুৱা এটা মোটিভেশ্যন যিয়ে আপোনাক যিকোনো কাম কৰিবলৈ বাধ্য কৰে। পৰিস্থিতি সলনি হওক বা নহওক, চেষ্টা কৰক। পৰিস্থিতি সলনি নহ'লেও নাই, কিন্তু চেষ্টা কৰক। আপুনি যাতে নিজৰ চকুত নিজে তল নপৰে। এটা সময়ত যাতে আপুনি নিজকে ক'ব পাৰে যে মই চেষ্টা কৰিছিলোঁ,
মই হাৰ মনা নাছিলোঁ, মই যুদ্ধ কৰিছিলোঁ। যুদ্ধ কৰিও যদি আপুনি হাৰি যায় তেনেহ'লে একো আপত্তি নাই, কাৰণ হয়তো আপুনি তাৰ পৰা কিবা এটা অভিজ্ঞতা পাব, কিবা এটা শিকিব পাৰিব। কিন্তু যদি আপুনি চেষ্টা নকৰাকৈ আগতেই হাৰ মানি লয় তেনেহ'লে আপুনি কেতিয়াও জিকিব নোৱাৰিব। গতিকে সময়ৰ লগত সলনি হৈ যাওক, নতুবা নিজৰ সময়কে সলনি কৰি পেলাওক। আপোনাৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয় আপুনি কেতিয়াও দুখ নকৰিব, কেতিয়াও নিজকে দুখ নিদিব যে আপোনাৰ পৰিস্থিতি বেয়া। আপুনি চেষ্টা কৰক আৰু জীৱনত সদায় আগুৱাই যাবলৈ শিকক। আৰু এই পৰিস্থিতিয়ে হৈছে এনেকুৱা বস্তু যিয়ে আপোনাক বহুত উৎসাহ দিব, বহুত প্ৰেৰণা দিব। গতিকে আপুনি আপোনাৰ নিজৰ পৰিস্থিতিটোক এবাৰ চাওক, এবাৰ ভালকৈ চাওক আপোনাৰ পৰিস্থিতিটো। আৰু এই পৰিস্থিতিৰ পৰাই আপুনি এনেকুৱা ধৰণে শক্তি পাব, এনেকুৱা ধৰণে অনুপ্ৰেৰণা পাব, এনেকুৱা ধৰণে মটিভেশ্যন পাব যে পৃথিৱীৰ আৰু কোনো শক্তিয়ে আপোনাক এনেকুৱা ধৰণৰ মটিভেশ্যন, এনেকুৱা ধৰণৰ উৎসাহ কেতিয়াও দিব নোৱাৰে। আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত উপস্থিত হ'ম। আজিলৈ ধন্যবাদ।